নমস্কাৰ আজি মানে পুৰা একদম কলেজৰ চলা তলা পিন্ধি ৰেডি হৈ আছোঁ। আজি একবাৰ কলেজত যাম। কলেজখন হৈছে আমাৰ মিৰ্জাৰ চকত যিখন আছে দক্ষিণ কামৰূপ মহাবিদ্যালয় চৰ্টত ডিগ্ৰী কলেজ ফেমাছ কলেজটো অলপমান লেভেলে বেছি আৰু এটাকে যাম মানে আমি কেইটামান লগ যাম। মই মানে গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে কিন্তু মানে কিবা এটা কাম আছে আমাৰ কলেজত, সেই কামটোৰ কাৰণে যাম। আমাক ছাৰ এজনে মাতিছে, এই মেজৰৰ এই কি কয় ইংলিছৰ ছাৰ এজনে মাতিছে। ছাৰজনৰ কিবা এটা মানে কাম আছে, কামৰ কাৰণে যাম। আমি 5জন ল'ৰা যাম। এতিয়া যাবৰ সময় আছে, ল'ৰাকেইজন মানে বন্ধুকেইজন আহি আছে মোৰ। এতিয়া ভাবলোঁ 1 ঘণ্টামান সময় আছে আৰু সিহঁত আহিবাৰ মানে অলপ যাম আৰু দেৰিকৈ ভাবিছোঁ ভিডিঅ' এটা বনাই। ভিডিঅ'টো হ'ব কি, মোৰ লগৰ ল'ৰা এটাৰ মানে এখন KTM আছে আৰু এটা লগৰ আছে এখন এই হিৰোৰ গাড়ী এখন আছে। এতিয়া ভিডিঅ'টো হ'ল দুয়োখনৰ মাজত, এই দুয়োখনৰ ইঞ্জিনটো 125cc। এতিয়া 125cc হয় যদিও কেতিয়াবা আমি তাৰমানে ৰাস্তাত ফুৰবা গ'লে গম পাওঁ যে KTMখন জোৰে যায় আৰু হিৰোখন অলপ কম জোৰে যায়। প্লাছ KTMৰ গিয়াৰ 6টা, হিৰোখনৰ গিয়াৰ 4টা। ডিফাৰেঞ্চটো কি? দুটাৰেতো 125cc ইঞ্জিন। আমিতো জানো কি যে ইঞ্জিনৰ CC যিমানেই হ'ব, CCৰ ফুল মিনিংটো হৈছে ইঞ্জিনৰ কিউবিক কেপাচিটি। ইঞ্জিনত যিটো ফুল মানে হেৰি আছে, CC আছে, CC হিচাপত ইঞ্জিনৰ পাৱাৰটো বাঢ়ে। এবাৰ 150খানত যিমান CC, 200খানত আৰু বেছি, 220ৰ আৰু বেছি, 500, 1000 এইগিলাৰ বাঢ়ি যাই থাকে। গতিকে আমি ভাবোঁ কি যদি দুয়োখনে 125cc, এখনৰ স্পীডটো কিয় কম আৰু এখনৰ স্পীডটো কিয় ইমান বেছি, বা এখনৰ পাৱাৰ কনফিগাৰেশ্যনটো কিয় ইমান বেছি। গতিকে এইটো ডিফাৰেঞ্চ এটা বেলেগ ক্ষেত্ৰত হয় যে চেম CC হোৱাৰ পিছতো ইঞ্জিনটোৰ পাৱাৰটো কম বেছি হয়, বা গাড়ী এখন জোৰে যায় লাহে যায়, এইটো হয় ইঞ্জিনটো ভিতৰৰ কিছুমান বস্তুৰ ক্ষেত্ৰত। আৰু ইঞ্জিনটোৰ বিশেষকৈ বহুতে মানুহে নাজানে, ইঞ্জিনৰ একদম বহুতে নহয় মানে 100টা 90টা মানুহে নাজানে ইঞ্জিন এটা 3টা ভাগত ভাগ কৰা হয়। 3টা, 1 2 3 ঠিক আছে নহয়, 3টাৰ প্ৰথমটো হৈছে ইঞ্জিনটোৰ স্কুৱেৰ ইঞ্জিন, দ্বিতীয়টো হৈছে অভাৰ স্কুৱেৰ ইঞ্জিন, আৰু এটা হৈছে আণ্ডাৰ স্কুৱেৰ ইঞ্জিন। এতিয়া একটা কি বস্তু, স্কুৱেৰ মানটো জানি বৰ্গাকাৰ। এতিয়া ইঞ্জিনটো কি বৰ্গাকাৰ হ'লে জোৰে হয় নেকি? সেইটো নহয়। ইঞ্জিনত যিটো হাৰ্ট ডিল আছে, যিটো ডিল আছে আৰু মানে ইঞ্জিনত ডিল বুলি ক'লে আমি সাধাৰণতে বুজোঁ পিষ্টনটো যিটো আপ ডাউন কৰি থাকে, আৰু যিটো বুজোঁ ব্লক মানে আপোনালোকে শুনি থাকে গাড়ী এখনে যেতিয়া আপোনাৰ পুৰাণ গাড়ী এখনে মোবিল খোৱা হয়, বগা থোৱা মাৰে, তেতিয়া আপুনি মেকানিকৰ তাত লৈ গ'লে কি যে দাদা ব্লকটো বৰিং কৰিব লাগিব, বা আপোনালোকৰ ব্লকটো চেঞ্জ কৰিব লাগিব, এনেকুৱা পিষ্টন চেঞ্জ কৰিব লাগিব, সেনেকুৱা। এতিয়া সহজকৈ বুজি দিছোঁ আপোনাৰ ইঞ্জিনটো। গাড়ীখন যদি গৰুৰ আছে চাব পাৰে যায়, যিটো ইঞ্জিন আছে ইঞ্জিনটোৰ পেৰে য'ত কাৰ্বৰেটৰ কানেকশ্যন হৈ আছে, বা যি ঠাইৰ পেৰে আপোনাৰ চাইলেঞ্চাৰ পাইপডাল এনেকৈ বেণ্ড হৈ কিনে ওলাই যি য'ত চাইলেঞ্চাৰডাল দুটা নটেদি লাগি আছে, সেইখিনি হ'ল ইঞ্জিনটোৰ হেড। তাৰে তলত যিখিনি বস্তু আছে সৰু এনেকুৱা অলপমান তেৰিয়া হান দেখাত ইঞ্জিনটোৰ ওপৰত আৰু হেডৰ মাজত যিখিনি বস্তু লাগি যায় সেইখিনি হ'ল ব্লক, চিলিণ্ডাৰ ব্লক। গেছৰ চিলিণ্ডাৰ নহয়, সেইটো হৈছে চিলিণ্ডাৰিকেল চাইজৰ ৰাউণ্ড হেডিৰ কাৰণে সেইটোৰ নাম হৈছে ব্লক, চিলিণ্ডাৰ ব্লক। তাৰে ভিতৰে থাকে মেইন মালটো পিষ্টন, যিটোৱে আহা যাহা কৰি থাকে, যিটোৱে ক্ৰেংকশ্বাফ্ট ঘূৰাই, ক্ৰেংকশ্বাফ্টে গিয়াৰ ঘূৰাই, গিয়াৰে আপোনাৰ চেইনৰ দ্বাৰাই পিছৰ চকটো ঘূৰাই। ইঞ্জিন কেতিয়াবা খুলিলে দেখা পাব, মেকানিকৰ তাত গ'লে দেখা পাব, এডাল কোনডাল কি সুধিলে গম পাব, বা এনেও জানে আমাৰ মানুহে সাধাৰণতে, বা নেটত চাৰ্চ কৰি দিলেও, গুগলত মাৰি দিলে জানি পাব। গুগল বাইটো আছে যাতে কিহৰ একো টেনশ্যনে নাই। গতিকে এতিয়া যাওঁ যে ইঞ্জিনটোৰ যিটো ব্লক আছে, ব্লকটোতো এনেই চোৱাৰ দৰে, পিষ্টনটোৰ ভিতৰে আহা যাহা কৰি থাকে। যিমানে স্পীড ৰেষ্ট দিম আমি গাড়ীখন, সিমানে আহা যাহা কৰিব, গাড়ীখনৰ চাউণ্ডটো বেছি হ'ব, প্লাছ গাড়ীখন জোৰেও যাব। এতিয়া মেইন কথাটো হৈছে কি, ইঞ্জিনটোৰ এই যিটো ব্লক আছে, ব্লকটোৰ ভিতৰত এতিয়া ধৰি ল'লোঁ এইটো ব্লকটো, এতিয়া মই ইয়াক মাছেদি সমানে কাটি দিম যাতে দেখা পায়। মাছেদি কাটি দিয়াৰ লগে লগে এই বস্তুটো এনেকৈ মেলা গেল, এইখিনি ধৰি ল'লোঁ। এতিয়াতো পিষ্টনৰ এইখিনি ওপৰটো আঙুলিটো, এই বস্তুটো একেলগিন যায়। পিষ্টনটো যেতিয়া আপ ডাউন হয় ওপৰকলেগিন যায়, আৰু তলকলেগিন আহে। এই ওপৰৰ পেৰে তলকলেগিন আহোঁতে যিখিনি ঠাই হ'ল, সেই ঠাইখিনিৰ নাম হ'ব ষ্টক। যিখিনি ষ্টক আৰু যিখিনি এই ফুটাটো মানে ব্লকটো বা পিষ্টনটো যিমান বহলৰ, এইটো বহল মানে এইটো যি গোটেই ৰাউণ্ডটো নহয়, এইটো যিটো আছে সেইখিনি হ'ব আপোনাৰ বৰ। আপুনি গাড়ীখনৰ বা গাড়ীৰ যিখন গাড়ীৰ লগত এখন মেনুৱেল দিয়ে নহয় কিনিলি, সেই মেনুৱেলখন বা আপোনাৰ গাড়ীৰ নামটো যদি চাৰ্চ কৰি চাই, গাড়ীখন আপোনাৰ যি গাড়ী আছে সেই গাড়ীখনত যদি আপুনি মাৰি দিয়ে গুগলত, যে ইমান ধৰি লওক আপোনাৰ KTM 390 আছে, KTM 390খন মাৰি RC 390 বৰ এণ্ড ষ্টক যদি মাৰি দিয়ে, তাত আপুনি দেখা পাব, বা আপোনাৰ মেনুৱেলখনতো দেখা পাব বৰ এণ্ড ষ্টক। এতিয়া বুজি পালে বৰ এণ্ড ষ্টক কি? এতিয়া ইয়াৰ লগত সেই 3টা স্কুৱেৰ, অভাৰ স্কুৱেৰ, আণ্ডাৰ স্কুৱেৰৰ
কি অৰ্থটো আছে মানে সম্বন্ধটো আছে মই বুজাই দিছোঁ। পিষ্টনটো যেতিয়া একেলগে যায় একেলগে নাই এইখিনি যিখিনি ঠাই হ'ব এই ঠাইখিনি আৰু যিটো ফুটাটোৰ যিটো বহল ধৰি ল'লোঁ এই বস্তুটো এনেকৈ অহা যোৱা কৰাওঁতে যিখিনি ঠাই এইখিনি 2 চেণ্টিমিটাৰ হৈছে ধৰি ল'লোঁ, এইখিনি 2 চেণ্টিমিটাৰ আৰু যিটো এই ফুটাটো যিটো আছে ব্লকটো যিটো বা পিষ্টনটো যিটো বহল আছে এইখিনিও 2 চেণ্টিমিটাৰ। এতিয়া এও 2 চেণ্টিমিটাৰ সেও 2 চেণ্টিমিটাৰ, তেতিয়া সেইটো হ'ব স্কুৱেৰ ইঞ্জিন। আৰু যিটো স্কুৱেৰ ইঞ্জিন আছে এই স্কুৱেৰ ইঞ্জিনটোৰ স্পীড ধুনীয়া থাকে, পাৱাৰ ধুনীয়া থাকে, প্লাছ তেলৰ মাইলেজটোও ধুনীয়া থাকে। গম পালে এতিয়া সেইটো হ'ল স্কুৱেৰ ইঞ্জিন। আৰু যিটো অভাৰ স্কুৱেৰ ইঞ্জিনটোৰ হয় কি যিটো এইটো নামে এই নামাটো ধৰি ল'লোঁ আপুনি 3 চেণ্টিমিটাৰ আৰু ওপৰত যিটো বহল আছে বহলটো 2 চেণ্টিমিটাৰ, অৰ্থাৎ বড়তকৈ ষ্টকটো বেছি। ই হৈছে আপোনাৰ আণ্ডাৰ স্কুৱেৰ ইঞ্জিন, বুজি পাল, চৰি অভাৰ স্কুৱেৰ ইঞ্জিন। আৰু যিটো সেইটো আছে গতিকে এইটো ইঞ্জিনত কি হয় ই তেলৰ মাইলেজটো ধুনীয়া তেলৰ মাইলেজটো দিয়ে, কিন্তু গাড়ীখনৰ পাৱাৰ কম হয়, স্পীড কম হয়, যিটো বস্তু হিৰোৰ 125 খনত লাগি আছে। আৰু যিটো অভাৰ স্কুৱেৰ ইঞ্জিনটোত কি আছে যিটো আপোনাৰ এনেকৈ নামাখিনি আছে, নামাখিনি ধৰি ল'লোঁ 1 চেণ্টিমিটাৰৰ, অৰ্থাৎ ষ্টকটো আছে 1 চেণ্টিমিটাৰৰ আৰু যিটো বহল আছে এইটো 2 চেণ্টিমিটাৰ, অৰ্থাৎ এইটোতকৈ এইটো ডাঙৰ, যাৰ কাৰণে ডাঙৰ হোৱাৰ কাৰণে ই কম্বাশ্যনটো বেছি হয়, বলটো বেছি হয়। কিন্তু ই যিহেতু আগৰ ইঞ্জিনটোই 2 চেণ্টিমিটাৰ নামছিল ই মানে একবাৰহে আধাকলৈকে নাহিব 1 চেণ্টিমিটাৰ কাৰণে, গতিকে সি একবাৰ তললৈকে নাহোঁতে ই 2বাৰ অহা যোৱাহে কৰিব। ই 2বাৰ অহা যোৱা কৰাৰ কাৰণে চেকাটোই 2 পাক ঘূৰিব, গতিকে ইয়াতকৈ সি অলপ বেছি হ'ব, যাৰ কাৰণে KTM 125 খান অলপ বেছি যায়। এতিয়া বুজি পালে 125 cc হোৱা পৰ্যন্তও কিছুমান গাড়ীৰ স্পীড কিয় বেছি, পাৱাৰ কিয় বেছি, আৰু আখানে ছেম একে গাড়ীৰে 125 হৈ কিনেও আখানৰ স্পীড কিয় কম, আখানৰ হেৰি কিয় কম। এতিয়া ধৰি ল'লোঁ আপোনালোকৰ একদম সহজ ভাষাত দেওঁ, হিৰোৰ এখন গাড়ী আছে এচিভাৰ বুলি, ইটানো আছে গাড়ীখন, আগতে এম্বিশ্যনত আছিল, ইটান আছে এচিভাৰ হৈছে, নতুন মডেলো আছে BS6ত। সেইখন গাড়ীৰ যিটো ইঞ্জিনটো আছে 150 cc আৰু যিটো R15 হৈছে সেইখনো হৈছে 125 cc। তাৰ পৰ্যন্তও R15 খান সেইখনতকৈ বহুত জোৰে যায়, কাৰণটো কি ইঞ্জিনটোৰ ডিফাৰেঞ্চটো, এটা যিটো আছে স্কুৱেৰ আৰু অভাৰ স্কুৱেৰ আৰু আণ্ডাৰ স্কুৱেৰ। বুজি পালে এতিয়া একদম ক্লিয়াৰ। গাড়ীখন এতিয়া আপুনি লগকেইটা ক'ব পাৰিব যে তোৰ গাড়ীখন অমুক কাৰণে তোৰ গাড়ীখন জোৰে যায়, মোৰ গাড়ীখন অমুক কাৰণে মোৰ গাড়ীখন লাহে যায়, কিন্তু লাহে যাব পাৰে মোৰ গাড়ীত তেল কম খায়, বহুত খামচা মাৰি ধৰিব পাৰিব এতিয়া গম পালে সকলোখিনি। এতিয়া একদম এইটো টপিকটো একদম গোটেই কমপ্লিট। এতিয়া মোৰ লগকেইটা আহি পাব, মই কলেজত যাওঁ, কলেজত কিয় যাওঁ সেইটো ভিডিঅ'টো পিছত বনাম। ইয়াৰ পিছত আৰু এটা ভিডিঅ' আহি আছে, আপোনালোকৰ ভিডিঅ'টো হৈছে কি যে আপোনাৰ যিটো এই ইঞ্জিন আছে, ইঞ্জিনটোত আপোনাৰ কিছুমান গাড়ীত দেখা পাব যে 200 cc হোৱাৰ লগে লগে ইঞ্জিনটোৰ অইল কুল বা লিকুইড কুল থাকে, কিন্তু এখন গাড়ী আছে আৰু বুলেটৰ গাড়ী, বুলেটখন 350 cc হোৱা পৰ্যন্ত তাত কোনো ধৰণৰ কুলিং ছিষ্টেম নাথাকে, তাত মানে গাড়ীখন চলি আছে বতাহটোৱে ঠাণ্ডা কৰি আছে। সেইটো ৰিফাৰেঞ্চ কি, অইল কুল কি, ৱাটাৰ কুল কি বা এয়াৰ কুল কি ইঞ্জিন, গোটেইখিনি মই নেক্সট ভিডিঅ'টোত বুজাই আছোঁ। গতিকে ভিডিঅ'টো একেলগে থাকি এতিয়া কলেজত যাওঁ, বাই বাই।